হয় আপোনাৰ প্ৰথম কিস্তিত কিমান মান পালে? প্ৰথম কিস্তিত মোৰ আহিছে 60 মান আহিছে। 60 ইয়াৰ কিমান দিন হৈছে বৰ্তমান ইয়াৰ পোৱালি? বৰ্তমান ইয়াৰ পোৱালি 25 দিন হৈছে। 25 দিনৰ পোৱালি চাওক। এইটো আপুনি কোনটো কোম্পানীৰ পৰা লৈছে? মই লটাছ কোম্পানীৰ পৰা লৈছোঁ। লটাছৰ পৰা লোৱা হৈছে। এয়া চাওক এইটো জাতৰ হাঁহ আপোনালোকে পুহিব পাৰে। নমস্কাৰ সকলোকে, নতুন এটা ভিডিঅ'লৈ মই বিশ্বজিৎ বৰাই স্বাগতম জনাইছোঁ। আজি আমি ব্ৰইলাৰ পালনৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা আপোনালোকক জনাব বিচাৰিছোঁ। আজি আমাৰ লগত আছে এজন যুৱ ব্যৱসায়ী মানস প্ৰতিম বৰা, যিয়ে পূৰ্বে কোম্পানীৰ কাম কৰিছিল কিন্তু স্বাৱলম্বী হ'ব নোৱাৰি ঘৰলৈ আহি আৰম্ভ কৰিলে ব্ৰইলাৰ পালন, আৰু এতিয়া তেওঁ দুটাকৈ কিস্তি বিক্ৰী কৰিবলৈ সক্ষম হৈছে। আহকচোন তেওঁৰ লগত কিছু কথা পাতোঁ। আপোনাৰ ফাৰ্মখন আৰম্ভ কৰা কিমান দিন হৈছে? হয়, মোৰ বেছি দিন হোৱা নাই, মোৰ সেকেণ্ড ডে। ইয়াৰ কিমান দিন হৈছে বৰ্তমান ইয়াৰ পোৱালি? বৰ্তমান ইয়াৰ পোৱালি 25 দিন হৈছে। 25 দিনৰ পোৱালি চাওক। ইয়াৰ পৰা লাভালাভ কেনেকুৱা আপুনি অকণমান জনাওকচোন। আপুনি যিহেতু এটা বেচ বেচিছে পোৱালি। লাভালাভটো মানে কি, যিটো কষ্টিং আহে কোম্পানীৰ ফালৰ পৰা, সেই কষ্টিংটো মানে কি মেইনটেইন কৰিব লাগিব। তাৰপিছত এফচিআইটো চাব লাগিব, কিছুমান মানে নিজৰ মেইনটেইন কৰিব লাগিব, তেনেকৈ কিছুমান কাম কৰিব লাগিব ভাল ৰিজাল্ট পাবলৈ হ'লে। এইটো আপুনি কোনটো কোম্পানীৰ পৰা লৈছে? মই লটাছ কোম্পানীৰ পৰা লৈছোঁ। লটাছৰ পৰা লোৱা হৈছে। ইয়াত পোৱালি দিব আৰু দানাটো দিব, হয়, আৰু তেওঁলোকে বিক্ৰী কৰিব। খালি মেইনটেইন কৰিব লাগে, খালি আপুনি ফাৰ্মখন চলাব লাগে সিমানে, আৰু পোৱালি বিক্ৰীও কৰি দিব। হয়, আপোনাৰ প্ৰথম কিস্তিত কিমান মান পালে? প্ৰথম কিস্তিত মোৰ আহিছে 60 মান আহিছে। 60 মান আহিছে। চাওক 150 ফুটৰ এইখন ব্ৰইলাৰ ফাৰ্ম। এজন যুৱক যি বাহিৰত কোম্পানী কামত আছিলে, পঢ়া শুনা শেষ কৰি তাৰপিছত তাৰ পৰা বিশেষ প্ৰফিট নেদেখি তেওঁ ঘৰলৈ আহি ব্ৰইলাৰ ফাৰ্ম আৰম্ভ কৰিলে। এতিয়া তেওঁ এয়া স্বাৱলম্বী হ'ব পাৰিছে ব্ৰইলাৰ ফাৰ্মৰ জৰিয়তে, আৰু লটাছ কোম্পানীৰ পৰাই ব্ৰইলাৰ পুহিছে। এটা কিস্তি তেওঁ বেচিছে আৰু ইয়াৰ পৰা প্ৰায় 60,000 টকা তেওঁ উপাৰ্জন কৰিছে, আৰু দ্বিতীয় কিস্তিটো ইয়াত চলি আছে। বাকী খৰচাটো কোম্পানীৰ আপোনাৰ কোনো খৰচা নাই। হয়, ইয়াত ঔষধ মেডিচিন দানা গোটেইখিনি কোম্পানীৰ পৰাই দিব। আৰু নতুনকৈ যদি যিসকলে ব্ৰইলাৰ ফাৰ্ম কৰিব খোজে তেওঁলোকে এতিয়া কেনেধৰণে আগবাঢ়িব লাগিব কওকচোন, কি কি কৰিব লাগিব? ফাৰ্মখনটো বনাই ল'ব লাগিব। এনেধৰণৰ এটা ফাৰ্ম আপুনি 150 ফুটৰ ইয়াত খেৰ বাঁহেৰে বনাই লৈছে। 100 ফুট মিনিমাম 100 ফুট হ'ব লাগিব। কিমান মান পৰিব 100 ফুটৰ ফাৰ্মখন বনাওঁতে খৰচ? ধৰ প্ৰায় 1 লাখ টকা খৰচ কৰি আপুনি ফাৰ্মখন বনাই লওক, আৰু দুটা কিস্তি বিক্ৰী কৰিলে আপোনাৰ ফাৰ্মখনৰ মূলধন ওলাই যাব, আৰু তাৰ পৰা আপুনি বহু দিনলৈকে আপুনি পোৱালি উৎপাদন কৰি থাকিব পাৰিব। চাওক এতিয়া পোৱালি কিমান মান আছে ফাৰ্মখনত? 3,000 পোৱালি দিছিলে। এতিয়া কিমান মান আছে? এবাৰ অকণমান বেছি হৈছে, 2700 মান পোৱালি আছে। ঠিক আছে। চাওক এটা কিস্তিত কিমান মান দিন লাগে? এভাৰেজ 40 দিন। 40 দিনত প্ৰায় 2 কেজি মান হৈ যায় চাগে। 2 কেজি, 2.5 কেজি 3 কেজি হৈ যায়। 2 কেজি মান 2.5 কেজি মানকৈ আহে। 2.5 কেজি মানকৈ হৈ যায় 40 দিনত। এই 40 দিনৰ ভিতৰতে এটা কিস্তি কোম্পানীয়ে লৈ যাব, আৰু তাৰ পৰা যিটো প্ৰফিট আহিব একাউণ্টত ডাইৰেক্ট আপোনাক দি দিব, নহয় জানো? হয়, এটা কিস্তি বিক্ৰী কৰিছে তেওঁ, 60,000 টকা সোমাইছে 40 দিনৰ ভিতৰত। গতিকে বহুত এটা ভাল ব্যৱসায়, ঘৰতে থাকি ভিতৰতে কৰিব পৰা এটা ভাল কাম। আপুনি ব্ৰইলাৰ ফাৰ্ম এখন এনেকৈ আৰম্ভ কৰক, 100 ফুটৰ এটা ঘৰ বনাই লওক, আৰু তাত আপুনি আৰম্ভ কৰক। বিভিন্ন কোম্পানী ল'ব পাৰে, লটাছৰ লগত যোগাযোগ কৰিব পাৰে। আপোনাৰ স্থানীয় যিটো ব্ৰইলাৰ অফিচ আছে তাৰ লগত যোগাযোগ কৰি লওক। কি আছিলে ব্ৰইলাৰ কোম্পানীকেইটা এবাৰ কৈ দিয়কচোন। লটাছ আছে, আৰু কি আছিলে? অঁ, ঠিকে আছে, ধন্যবাদ আপোনাৰ ফাৰ্মখন দেখুওৱাৰ বাবে।